তো হাই গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কিয়া ব্লগছ আৰু মই যি গৈ আছোঁ দুৰ্গা চাবৰ লগতে মেলা চাব গৈ আছোঁ আপোনালোকে ভিডিঅ'লৈ শেষলৈকে চাই থাকিব তো গাইছ মই ডাইৰেক্ট আহি পালোঁ ৰাহিল খেলপথাৰ আৰু এই হ'ল ৰাহিল খেলপথাৰৰ পূজা আৰু ইফালে একেলগে পূজাও চলিছে আৰু মেলাও চলি আছে একেলগে ইয়াতে মানে গধূলি হ'লে আৰু বেছি ভাল লাগিব তো গাইছ মই এতিয়া আহি পালোঁ ৰাজগড় মানে মেলা চলি আছে চাওকচোন কি ধুনীয়া মেলাখন চলি আছে ৰাজগড়ত তো গাইছ আপোনালোকে দেখিলে মানুহ কিমান আহিছে মেলাখনত আৰু ইয়াত নানা ধৰণৰ মানে খেলা বস্তুও আছে চক্ৰী আছে জাম্পিং আছে ৰেলগাড়ী আছে চব আছে একদম পুৰা খাইলে হ'ল আহিলে হ'ল मार का खोपड़ी तोड़ साले का मार তো গাইছ যোৱাকালি ৰাতি মেলা চালোঁ পূজা চালোঁ আৰু আজি হ'ল গাইছ দশমীৰ কাৰণে আজি ভাষা বনিব তো ময়ো আজি গৈ আছোঁ ভাষা চাব তো আপোনালোকে চাওক গাইছ মূৰ্তি ওলালেই এতিয়া ভাষা বনিব আৰু দুৰ্গা মাই গাইছ মানুহ চাওক গাইছ কিমান হৈছে একদম পূৰা চব খোজকাঢ়ি গাড়ী চাড়ী দিব নোৱাৰি পূৰা ভিৰ এইফালে গ'লে চিধা আপোনাৰ গ'লে প্ৰায় হাৰগুলি আৰু এইখিনিত আপোনাৰ এইখিনি কয় ছেক্টৰ 1 আৰু আপোনাৰ পাম আৰু ব্ৰহ্মপুত্ৰ নদীৰ ঘাটটো পাম আৰু ইয়াতে এতিয়া গাইছ ইয়াত নাই বুলি গাইছ কমচে কম 20-25খনমান পূজা মণ্ডপৰ পৰা আমাৰ ভাষাব আহে আৰু ইয়াত এইটোক কয় ব্ৰহ্মপুত্ৰ নদীৰ ঘাট ছেক্টৰ 1 ব্ৰহ্মপুত্ৰ নদীৰ ঘাট গাইছ ভিডিও চাই যদি ভাল পালে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে দিব বাই বাই জয় হোম মিলকতে বাফলো পোস্ট ও মিলকতে বাফলো পোস্ট